নমস্কাৰ, মই তুলিকা ভিলেজ ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোৱে ভালে আছেনে? আমিবোৰো ভালে আছোঁ। আমাৰ আটাইৰে খবৰ ভাল। আমি এতিয়া ৰাতিপুৱা 10টামান বাজিছে চাগে, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আহক আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ'টো চাই থকাৰ মাজতে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে, ধুনীয়াকৈ চাইছে, মই দেখিছোঁ, কিয় ছাবস্ক্ৰাইব নাই কৰা? ছাবস্ক্ৰাইব কৰিবচোন। এবাৰ ছাবস্ক্ৰাইব কৰি চাওক আৰু আপোনালোকে আমি আগবাঢ়ি যোৱাত সহায় কৰক। আৰু সহায় কৰিলে আপোনাৰ সৰু মানুহবিলাকক অকণমান আগবঢ়াই নি সহায় কৰি চাওকচোন, কিমান এটা ভাল লাগে। আৰু আমিবোৰো আগবাঢ়ি যাব পাৰিলে ভাল লাগিব। আপোনালোকৰ মাজত আকৌ আমি ওলাব পাৰিম যে হয়, আপোনালোকৰ কাৰণে আমিবোৰো ওলাব পাৰিছোঁ। আমি যেতিয়া দেখিছোঁ, এতিয়ালৈকে যিবোৰ দেখিছোঁ যে সকলো ইউটিউবাৰবিলাকৰ যদি এটা ইউটিউবৰ ঘৰত অলপমান আপত যায়, সেই ইউটিউবৰ ঘৰত যদি আৰু নেক্সট এটা ইউটিউব চেনেল খোলা হয়, তেখেতসকলক বহুত আগবঢ়াই নিয়া হয়, লগে লগে ছাবস্ক্ৰাইববিলাক বাঢ়ি যায়। আপোনালোকে কিয় আমাক সঁহাৰি নিদিয়ে? আপোনালোকৰ সঁহাৰি খুবেই প্ৰয়োজন হয়। আপোনালোকে আমাক সঁহাৰি দি চাওকচোন, আমিবোৰে পাৰোঁনে নাই আগবাঢ়ি যাব, সেইটো আপোনালোকে অকণমান চেষ্টা কৰক, আমাক আগুৱাই নিয়াত চেষ্টা কৰক। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, খুবেই প্ৰয়োজন। গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো যিমান পাৰে সিমান লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু যিসকলে ভিডিঅ'বোৰ চাব তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰক। গতিকে আহক ভিডিঅ'টোৰ মাজলৈ মই আপোনালোকক লৈ গৈছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া মোৰ মাছৰ চব্জি হৈ গ'ল। মাছ আৰু কি বনাইছোঁ আপোনালোকে দেখিব। ভিডিঅ'টো চাই থাকক আপোনালোক সকলোৱে মিলি। আহক তেতিয়াহ'লে ভিডিঅ'টোলৈ মই আগবাঢ়িছোঁ। এয়া মই যোগাৰবিলাক কৰি লৈছোঁ। অকণমান বেহৰ, এটুকুৰা আদা আৰু এটা নহৰু লৈ লৈছোঁ। আৰু লগতে এয়া আপোনাৰ মই আলু দুটা কাটি লৈছোঁ, ডাঙৰ চাইজৰ দুটা আলু কাটি লৈছোঁ। যিহেতু মাছেৰে বনাম, এইখিনি কেনেকৈনো বনাম সেইখিনি আপোনালোকক দেখাই আছোঁ। আৰু এয়া মই মিক্সিত পিচিবৰ কাৰণে মিক্সিৰ বাতিটোত ভৰাই লৈছোঁ। আৰু মোৰ ভৰাই লোৱাৰ পিছত এয়া মিক্সিত পিচি আনি আপোনালোকক দেখাইছোঁ। মোৰ পিছা হৈ গ'ল, মানে দেখিব হৈ গ'ল। এয়া হৈ যোৱাৰ পিছত আপোনালোকক দেখালোঁ। এয়া সেইখিনি হৈ গ'ল, এনেকুৱা হৈছে, এনেকুৱাকৈ পিচিব আপোনালোক সকলোৱে। আৰু এয়া মই কেৰাহীত মানে কি দিছোঁ, অকণমান জিৰা দিছোঁ, তাৰপিছত আৰু আপোনাৰ এয়া দুটা শুকান জলকীয়া আৰু দুটা তেজপাত মই এনেকৈ কাটি দিছোঁ। কাটি দি পিঁয়াজ দিছোঁ। পিঁয়াজখিনি আপোনাৰ দেখিছে মই কেনেকৈ কাটিছোঁ। আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ দিছোঁ, যিহেতু পিঁয়াজটো লাগিব, যিটো মাছৰ চব্জি হয়। আৰু মই কি দিছোঁ আপোনালোকক দেখাই আছোঁ। এয়া মই এইখিনি ভালকৈ ভাজি লৈছোঁ। ভাজি লৈ আপোনালোকক দেখাইছোঁ কি দি আছোঁ। এয়া ভজা হৈ গ'ল। পিঁয়াজখিনি ভজা হৈ যোৱাৰ পিছত মই যিখিনি পিচি লৈছিলোঁ, নহৰু, আদা আৰু বেহৰখিনি, সেই বেহৰখিনি মই ইয়াতে দি লৈ এনেকৈ ভালদৰে আৰু ভাজিছোঁ। যেতিয়ালৈকে তেল নোলাব, এক্সট্ৰা তেল নোলাব, তেতিয়ালৈকে ভাজি থাকিব। এয়া নিমখ দিছোঁ, জিৰা গুড়া দিছোঁ। জিৰা গুড়াখিনি তাত অকণমান জালুকো আছে। আৰু এয়া নিমখ দিছোঁ। দি লৈ এতিয়া মই ভালদৰে আৰু যিটো মানে মিক্সিৰ বাতিত পিচি লৈছিলোঁ, সেইখিনিত মই ধুই কিনে ভালদৰে পানীও লৈ দিছোঁ। যিহেতু মছলাটো একেবাৰে বইল হৈ কিনে যাতে ভাজা যায়, সেইকাৰণে মই এনেকুৱা কৰি দিছোঁ। আৰু আপোনালোকে চাই থাকিব, যিহেতু ভিডিঅ'টো চাই তেখেতসকলে গম পাব এইটো কেনেকৈ কি কৰিছোঁ। আৰু এয়া মই কাশ্মীৰী ৰেড চিলি দিছোঁ। আৰু ৰেড চিলিটো মানে জ্বলা নোহোৱাৰ কাৰণে অকণমান দিছিলোঁ। লাষ্টত আৰু এবাৰ মই দিছিলোঁ, হয়তো সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, মই ভিডিঅ' কৰি থোৱা নহ'ল। এয়া হৈ যোৱাৰ পিছত, ভজা হৈ যোৱাৰ পিছত মই আলুখিনি দি লৈছোঁ। লৈ লোৱাৰ পিছত আৰু এনেকৈ ভাজি লৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। যিসকলে ভিডিঅ'টো চাই থাকিব তেখেতসকলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো চাই। এয়া মোৰ আলু আৰু বেহৰখিনি ভজা হোৱাৰ পিছত মই পানী ঢালি দিছোঁ। আৰু আপোনালোকক মানে যিহেতু আলুটো সিজিব লাগিব, অকণমানকৈ পানী দিব নে কি বেছিকৈ দিব, একেবাৰে দি ল'ব যে কমকৈ দিব। মই অকণমান দি লৈছোঁ, যিহেতু আলুটো সিজিব লাগিব, ভালদৰে বইল হ'ব লাগিব। সেয়ে অকণমান পানী দিছোঁ, লৰাই দিছোঁ, ঢাকনি লগাই দিছোঁ। আৰু সেনেকৈ 3-4বাৰমান কৰিছোঁ। তাৰপিছত মই আকৌ বেছিকৈ পানী ঢালি দি দিছোঁ। আপোনালোকে দেখিব কিমানখিনি পানী দিছোঁ। যিহেতু আলুটো আৰু মাছটো একেবাৰে বইল হৈ যাব লাগিব। আৰু মাছটো আপোনালোকক মই এইখিনি উতলাৰ পিছত দেখাই দিম কেনেকৈ দিছিলোঁ। আৰু সেয়া হোৱাৰ পিছত আপোনালোকে দেখিব চব্জিখন দেখিবলৈ কেনেকৈ, এয়া দেখিছে ইমান ধুনীয়া এটা উতল আহিছে। যিহেতু পানী বইল কৰা আলুখিনি হৈ গ'ল, তেতিয়া সেইকাৰণে এনেকুৱা হৈছে। এয়া মাছখিনি দি লৈছোঁ। যিহেতু আমি 3টা মাছ খোৱা মানুহ, সেয়ে মাছ 3 পিচ দি লৈছোঁ। লৈ লোৱাৰ পিছত এয়া মই ভালদৰে বইল কৰি লৈছোঁ। আপোনালোকে এয়া মোৰ উতল অহাৰ পিছত মাছখিনি ভালদৰে উতলাৰ পিছত মই ঢাকনিখন আৰু এবাৰ লগাই দিছোঁ। যিহেতু মাছটো বইল হ'ব লাগিব, ঢাকনিখন লগাই দিছোঁ। দিয়াৰ পিছত এইখিনি এনেকুৱা হৈছে। মাছ দিয়াৰ পিছত
ধুনীয়া এটা কালাৰ আহিছে দেখিছে আপোনালোকে কালাৰটো। আৰু পিছত এতিয়া মই এনেকৈ নমাই ৰাখি দিছোঁ। নমাই ৰাখি দিয়াৰ পিছত এটা মানে বাচনত ওলাই লৈছোঁ। ওলাই লোৱাৰ পিছত দেখিছে মই কেনেকুৱাকৈ ৰাখিছোঁ, কেনেকুৱা টাইপত ৰাখিছোঁ। ইমান ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও সঁচাকৈ বহুত ধুনীয়া হৈছে। আপোনালোকে এবাৰ ৰান্ধি এনেকৈ খাই চাবচোন, বনাই খাই চাব, কেনেকুৱা হয় কমেণ্টত জনাব, বনাই খাই জনাব। যিহেতু মই বনাইছোঁ আপোনালোকে কেনেকৈ সোৱাদটো জানে। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈকে বাই বাই।